সো নমস্কাৰ গাইজ, তো সকলোৱে আশা কৰিছোঁ সকলোৱে ভালে আছে। তো গাইজ মই আজি উপস্থিত আৰু ইয়াতে চাওক মোৰ পিছফালে কেইটামান বাঘ ইয়াতে গাঢ়া হৈছে। কিয় গাঢ়া হৈছে এইটো কৈ আছোঁ যে আমাৰ এই যে মই মোৰ বিভিন্ন ধৰণৰ ভিডিঅ'বিলাক চাইছে যে ইফালেদি যোৱা ভিডিঅ'বিলাক চাইছে যে দলং নাই এই কৈছোঁ আৰু কিবা কিবি। তো অৱশেষত মানে দলংটো হৈ গ'ল বুলি আৰম্ভ কৰিছে, মানে বাঁহ ঠাহ কাটিছে। এইটো আমি সকলো ৰাইজ লেংমাৰি যিটো আমাৰ যিটো সমাজৰ ৰাইজ, এই ৰাইজে কামখিনি কৰি আছোঁ। তো কালি মই এই কামতে মই কৰিছিলোঁ। তো আজি ৰাতিপুৱাই ভাবিছোঁ এটা ব্লগ বনাই দিওঁ ইয়াৰ বিষয়ে, তো কেনেকৈ কি বনায় তো মানে হেৰি কৰি দিওঁ। আৰু লগতে এয়া কি ক'ম, খুবেই ভাল লাগিছে। আৰু বাঁহ আছে, বাঁহ হয়তো কম পৰিব, মানে এনেকুৱা দেখা গৈছে। আৰু এইবাৰ বাৰু কেনেকৈ দলংটোৰ ওপৰত কেনেকৈ হ'ব, মানে আচলতে এই যে হেৰিটো যে আছিল, মানে নদীটো অলপমান ভাঙি নদীটো আচলতে দলংটো আগতে যিটো দলং আছিল, দলংটো আছিল সেই তাতে আছিল দলংটো। তো দলংটো আছিল তাতে, কিন্তু অৱশেষত মানে কি ভাঙি আমাৰ এইফালে আহি আছে। কি ক'ম আৰু খুবেই মানে হেৰি, আৰু ইফালেদিও যাই আছে। মানে কি ক'ম, নদীটোৰ কথাটো অলপমান বেলেগ হয়, কি হয় ভৱিষ্যতত নাজানো। কিন্তু তেওঁলোকে যদি এতিয়া দলংটো নিদিয়ে, পিছত কিন্তু মানে বহুত অসুবিধা হৈ যাব, মানে ধান কাটা লাগি যাব। আৰু ইয়াতে যিহেতু মানে পূৰা হেৰি হৈ আছে, অলপমান দিন লাগিব, আজিৰ দিনটো পূৰা লাগিবই। তো মোৰ লগত আৰু এজন আছে, মোৰ লগত দেখাই দিওঁ। বুজিলি ভাই, তো আজি দলংটো আজিৰ ভিতৰত ক্লিয়াৰ হ'ব না? নহ'ব। কেনেকৈ নহ'ব? কালি লাগিব। কালিও লাগিব পাৰে, কাৰণ ঠিক নাই। কাৰণ সেইফালে অলপমান কাম আছে, সেই মাটিৰ কাম আছে, এইফালে ৰাস্তা এটা মানে বনাব লাগিবই। সেনেকৈতো আৰু পিলপিলি স্কুটি গাড়ী ঠাড়ীটো যাব নোৱাৰিব। আৰু লগতে এইখিনি বস্তুটো এই যিটো চাই আছে, এইটো মানে চলপিং কৰিব লাগিব। JCB আহিব, মহিবুলৰ JCB আহিব না? আহিব না, ক'লে আহিবই যাব। ঠিকেই আছে। কিছুমান আৰু কি ক'ম, মানে বছৰে যাই থাকে দলংটো। তো কি এই বছৰে যাৱাৰ কাৰণে অলপমান কম, মানে এই এক বছৰো নাযায়, 10 মাহমান যায়। 10 মাহ যাওঁ কৰি এটা মানে হেৰি দিয়ে আৰু নৰ্মালভাৱে এটা দলং বনায় আৰু কি। তো কোনো বছৰত মানে এই বানপানী আহিলে যাবই আৰু। কি কৰিম, আজি অলপমান মই মন্দিৰত যাবলৈ ওলাইছোঁ, মই আৰু মা। তো এতিয়া মানে মই ৰেডি হৈছোঁ ইয়াতে। কি হৈছে চাং কি হৈছে এতিয়া? চাল ঠালটো উঠি গৈছে। পাব খাটিলে চেফটি হ'ব, এইটো কাটা নাযায়। So anyway, welcome back to my YouTube channel Thanpati Vlog. So আজি গাইজ আহি আছোঁ মানে বিজনেছ দুৰ্গা পূজা কি পেণ্ডেল কৰা ক'ত। চ' ফাইনেলি গাইজ মই এটা মানে হেৰিটো এটা এডিট কৰিব দিছোঁ ভলা নাটক। তো কেনেকুৱা এডিট হ'ল আপোনালোকে নিশ্চয় চাব। তো এবাৰ মই এইটো ডিছক্ৰিপশ্যনত লিংক দি আছোঁ, কিন্তু আপোনালোকে পূৰা চাব। তাৰিখ আছে এইটো। হেল্ল' গাইজ, অৱশেষত আমাৰ দলংটো ক্লিয়াৰ। এতিয়া মানে কি ক'ম আৰু, পূৰা দলংখন ক্লিয়াৰ। মই আছোঁ এইবাৰে নদীৰ, আমাৰ ঘৰটো আছে সেইবাৰে, আৰু মই আছোঁ নদীৰ এইবাৰে। চাওক মানে অলপ ৰাতিপুৱাই মানে অলপ আৰু ঠাণ্ডা লাগি গৈছে। কি ক'ম আৰু, বহুত মানে হেৰি আৰু ৰাতিপুৱা কি সুন্দৰ আকাশটো চাওক না, কি মজা লাগি আছে কিন্তু সঁচাকৈ এটা। আৰু এই নদীটো যে কি কৰিছে কি নকৰিছে মই নাজানো। এই যে আপোনালোকে দেখা পাই আছে না নাই, এই তাতে কিন্তু বল্ডাৰ আছে বহুত হা, একদম বহুত লাখ টকাৰ একদম বান্ধ দিছে এই টাৱাৰটো বচাবৰ কাৰণে। তো কি ক'ম আৰু, এইফালে একদম পূৰা মৰুভূমি হৈ আছে, আৰু সেইফালে পৰা ভাঙি গৈছে। আমাৰ যোৱা বছৰ আমাৰো লছ কৰিছে। এই যে আমাৰ যিটো জাগা আছিল, ভল জাগা হেৰি জাগা আছিল, তো এইটো সকলো বস্তু একদম হেৰি কৰি পেলাইছে আৰু কি ক'ম। আৰু মই আছোঁ একদম ডাইৰেক্ট এইফালে মেইন ৰাস্তাটো আছিলে এইফালে, কিন্তু ৰাস্তাটোৰ অৱস্থা বেয়া হৈ গৈছে। কি ক'ম আৰু বহুত। তো অলপমান দলংটো দেখাই দিওঁ আপোনালোকক। দলংটো আপোনালোকক মই কি দেখাম, কিন্তু আগতো দেখাইছোঁ, কিন্তু হ'লেও মানে এইবাৰ যিহেতু নতুন কৰি বনাইছে,
কালি আপোনালোকে দেখাবলৈ কালি ৰাতিপুৱা 6টা বজাত ষ্টাৰ্ট কৰিছিলোঁ ব্লগটো তাৰপিছত যাই আৰু সেই মন্দিৰ দেখিলোঁ আৰু আজি এই ৰাতিপুৱা 4টা বজাত মানে তো কি ক'ম আৰু দৰংটো মানে ইমান মজবুত নহয় বুলি ক'ব পাৰি কাৰণ মজবুত হৈছে কিন্তু আমি জানো যে বছৰে বছৰে শেষ হ'ব এইটো একদম কম্পালচাৰী যেনে আৰু মানুহ মৰণ থাকিব সেনেকুৱাই কিন্তু বানপানী আহিলে